अबे यार रिवाइव टेबे कॉल को लिबे रखी था ए आही चलो बार अबे यार माइजल अबे की खेली तबे बसाबले बोले बसाबो नय अबे बसा ना निकल मार ओके तू बेकार हेलो कोने गए Hello, I am speaking from telecom company. You have a job offer. Do you want to do this job? Yes, I want to do this job. Well, you come in the morning. You will get an appointment letter in the office. After that, you can do the job. You have been given a free ticket from the office. You can come from Guwahati to the USA. Happy journey. Thank you, sir. अबे मु अमेरिका जॉब लाइक करते अबे की को भाई ओ खाली आखी पर वाटी दे ए कांग्रेस भाई कांग्रेस थैंक यू पार्टी আজি पार्टी लगी हुआ है अरे पार्टी पार्टी आको जॉब लगा लो तोती खेल हां মই एकदम जॉब मु प्लेनो যাব লাগে তোমার প্লেনো যাবলে টিকেট কাটি दे तबी अब ভালসা আহিবিও এতিয়া আহিবি কি কথা ফোন ফোন কই দেখিবি আবে তো চিন্তা তুমি মই সদায় কল কৰিম আমাক গো প্ল্যান পাহৰি যাব দেই এই কেলে পাহিম বে আবে মই প্লেনো যাব বাই अबे আমাৰ বস তা दिल्ली को दुकाने चलाम नको Finally, America goes. Bye bye India. Bye bye. Baapre. Man ko There is today's breaking news. Chinese virus coronavirus spreading all over the world, and world is most of the left. Lots of people are dying in the position, so no one can hurt. So government is decided to lock down the whole of country in the world, especially in India. From tomorrow, India will be locked down totally. Lockdown? প্লেন নাই দেখোন এখনে লাষ্ট এখনতে যাওঁগা বাই বাই আমেৰিকা বাই বাই আৰু পিছত লগ কৰিম আমেৰিকা Hi friend, how are you? अबे अमेरिका में कितने आइले बे আমেৰিকা পা হি ইংলিছ মাৰে অসমীয়া ক'ব পাহৰি গলি কিবে আবে কি কবে নিজৰ মাতৃভাষা ক'ব পাহৰিম নে बोले मैं तोय আমাৰে ভাই হয় টেনচন লব লগা নাই আমি জানো তো কিমান জানো কিমান নাজানো সব জানো ইমান দিনৰ মত আহিছ কিবা এটা খোৱাবি নেকি ৰাতি আমাৰ ঘৰলৈ আহিবি পাৰ্টি দিছো মই এতিয়া যাওঁ যোগাৰ কৰোঁগে হা আহিবি কিন্তু আকৌ আহিবি যাম যাম দে আহিলে আহি দিছ তাও দিছ না বনি আহিলা গৈ দেই তাও কি কয় আজি ও মামুদ ওপৰলৈ আহি যা ইলু খাই আজি তাংগা আজি আগত মানে ইয়াকা জিয়া পৰা দোকান মাতিলা মতটো অটো ডাইৰেক্ট কো আমেৰিকাত গৈ পইচা পাতি বহুত কম নিয়ে আহিলে দুনিয়া না কৈছো না আমাৰ ও মামুদ ওপৰলৈ সদায় মই
বোলে মামুত আহিলে তাত কাম চাম কেনেকুৱা সেইটো কওক। এই মজা কৈছো নে তাত মজা আৰু দিনে ৰাতিয়ে খোৱা বোৱা থকাটো কেনেকুৱা হৈছে থকাটো চুপাৰ কৈছে চুপাৰ মই এইটো কথা এটা ঠিকে আছে দে। মালটো কিমান হৈছে এই মালটো একদম মানে বিদেশী বিদেশী মানে এপেক দিয়া। মই সঁচা কথা কওঁ নি তই সঁচা কথা চুলাই ক'লে চুলাই লাগিছে এই চুলাই নাই একদম বিদেশী এপেক মালে ধুনীয়া এৰি যাব লাগিব। তোৰ কি মনত ৰাখিবি তোলো আমি বটল এটা আনিছো Oh my god! Oh my god! বনা এইটো পিছত এ বনা এইটো পিছত এ ভাবি নিজে এটা বনা বনাম, ঠিক আছে ওকে লাহে অকণ লা কাম বেলেগ মাৰিছে আরে আনিছে ভাই এই ইমান উপায় অকমান চেচে মিক্স কৰিল না পাবি আজি ৰাতিলৈ গম পাবি মোৰতো চুলাই আহিছে কেনেকৈ মিক্স হৈ আনিছ নি আকৌ এইটো দেশী হয় দেশী মই এইমাত্ৰ ক'লো বিদেশী বিদেশী চৰি খা জিভাটো আহি খিবা মানে মই আমেৰিকাৰ পৰা মনে আনিছিলো তই কেনেকৈ গম পাবি আকৌ এইটো পাইছ হয় একো নাই অকমান নাছিল নেকি তই যা মই যাম এ বৈ দস্তি বৈ এনেকে ক'লে নহয় तुम हो हम हैं न तुम कम हो न हम कम हैं जानिए प्यार की है यारी निभानी पीले पीले उम्र जानी पीले খাবি নি মুস্তাকে এতিয়া কি জব কৰি আছ মইনো কি কৰিম মই দোকানতে আছো আৰু মোৰ এটা গেমৰ চেনেল এটা আছে অ হয় নেকি চেনেলটোৰ নামটো কি চেনেলটোৰ নাম জানি কি কৰিবি তথাপি তোক কৈ দিছো নুব গেমাৰ #GF তই চেনেলটো গৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবি লগত থকা ঘণ্টাটো দবাই দিবি আৰু লগৰখিনিও কবি ঠিক আছে তই চেনেল কৰিবি মই তোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিম তইতো জব চব নাপালে আৰুনো কি কৰিবি জব পাই কি হৈ গ'ল নেকি বে আমাৰ কাম আমাৰ বাবে জব হয় এই কাম আমি কৰি ভাল পাওঁ তই বেছি উল্টা পুল্টা নকবি বে তই বেছি কথা নকবি মোক ভাঙি দিম কি হ'ল তোৰ হা আমেৰিকাৰ পৰা আহিছ বুলি কি মই ভয় কৰি আছো নে তোৰ তোৰ অকাল আছে না আমেৰিকা যাবলৈ ননচেন্স বিঘাই চালা কাক কলি বে তহঁতি লগৰ মাজত তহঁতি কাজিয়া কৰি আহিছ মাল খাই তহঁতৰ ফিটিং ক'ব নোৱাৰ তহঁতৰ কথা বেছি ওলাইছে মাৰিম মই তাক বেছি কথা পানী খতম মোৰ কিন্তু বহুত বেয়া কাম কৰিছে আগতে মোৰ ঘৰ মোকে তুমি এটা ঘূৰিয়ে দিম চশমা কৰিব এইবিলাক চাবা এই এপেক মাৰ সুধা মুগা
Okay, nonsense, bloody fool, stupid. Candidate got about to get him. Bloody fool. Saya kali apakah dilidik udah. ৰ'ব মই ভিতৰৰ পৰা আহিছোঁ Sorry, তোমাৰ কৰোণা পজিটিভ কিন্তু 14 দিনৰ কাৰণে মেডিকেল কোৱাৰেণ্টাইন থাকিব লাগিব হেল্ল' ক'ত আছা তুমি অকণ মোৰ অফিচলৈ আহা কওকচোন আপুনি ক'লৈ গৈছিলে মই আমেৰিকাত কাম কৰোঁ মই পৰহি অসমলৈ আহিছিলোঁ অহাৰ পিছত কাৰোবাৰ লগত লগ চগ লৈছিলে নি ছাৰ মই লগৰকেইটাৰ লগত পাৰ্টি কৰিছিলোঁ আৰু বেলেগৰ ওচৰত ছাৰ আপুনি মাতিছিলে মোক কৰোণা পজিটিভ তুমি যিটা সুধিলা মই সুধিলোঁ তুমি আমেৰিকাৰ পৰা আহি কাক কাক লগ কৰিলা মই আমেৰিকাৰ পৰা আহি প্ৰথম লগৰকেইজনৰ লগ কৰিছিলোঁ তেওঁলোকৰ নাম মুস্তাক ৰকি আৰু চাদিকুৰ ছাৰ আপুনি ইয়াক কোৱাৰেণ্টাইন কৰক মই বাকীকেইজনক আনি পেলাই আপোনাক কোৱাৰেণ্টাইনত থৈ দিম ঠিক আছে আহক আৰে ভাই তোলৈকে ফোন কৰিব লৈছিলোঁ মই কথাটো গম পালি নাই পোৱা কালি আমি পাৰ্টি কৰিছিলোঁ যে মামুদক কোৱাৰেণ্টাইন কৰিলে না কৰোণা পজিটিভ ওলাইছে বুলি কৈছে এতিয়া কি হয় নাজানো আমাৰ কি হ'ব এতিয়া মইতো পলাওঁ ভাই মইতো নিজৰ ৰাস্তা নিজে ল'ম তই নিজে বাচিলে বাছ নাজানো মই যাওঁ পুলিচে গম পালে নে মানে পুলিচে গম পালে বিচাৰি ফুৰিছে আমি পলাবই মই যাওঁ হেল্ল' ৰকি কেছ এটা হ'ল নহয় কি হ'ল এই কালি যে পাৰ্টি কৰিছিলি মামুদৰ ঘৰত তাক কৰোণা পজিটিভ পাইছে কি হ'ব এতিয়া জানো মই নাজানো মোৰ হোম কেনে থাকিব পুলিচে বিচাৰি ফুৰিছে তহঁতি কি কম নাপাওঁ মই পলাম মোক এৰি দিয়ক ছাৰ শুন তোক ভালৰ কাৰণেহে কোৱাৰেণ্টাইন কৰিছো ব'ল মাত্ৰ 14 দিন মাত্ৰ 14 ক'ত যাওঁ ছাৰ মই কোৱাৰেণ্টাইন ভৰি ধৰিছোঁ ছাৰ হাল এটা দি দিম আপোনাক ছাৰ মাকা পলা বে পুৰা পলা সিহঁতক ধৰিলে বে মই পলোৱাতে আছো আৰু পুৰা পলা পাগলে গ'ল আবে ছাৰ বহুত ধৰিলি বে আপোনালোকে গম পালেই এইটো কিহৰ ওপৰত বনাইছো আপোনালোকে আপোনালোকে গম পাইছে চাগে কিহৰ ওপৰত কৈছো
এইটো এটা হৈছে কৰোণাৰ ওপৰত মেছেজ এটা দিছোঁ সকলো মানুহকে, যিখিনি মানুহ বিদেশত থাকে সেইখিনি মানুহক কৈছোঁ যে তেওঁলোকে অসমলৈ আহিছে বা নিজৰ জেগালৈ আহিছে, আহি পিনি নিজকে হোম কোৱাৰেণ্টাইন কৰা নাই বা যিখিনিয়ে কৰিছে বা যিখিনিয়ে নাই কৰা সেইখিনিয়ে আপোনালোকৰ লুকাই ফুৰিছে, পলাই ফুৰিছে, গম পাইছে, আপোনালোকে নিউজত দেখিছে। আপোনালোক এইটোৱে মেছেজ দিব বিচাৰিছে যে আপোনালোকে আহি মেলি আপোনালোকে নিজকে সুৰক্ষিত ৰাখক আৰু আনকো সুৰক্ষিত ৰাখক। তো এইটোকে মেছেজ আপোনালোক ষ্টে হোম ষ্টে ছেফ, গুড বাই, জয় আই অসম।